আজিলৈ থাকক দেহত গধূলি হ'বৰে হ'লচোন এতিয়া আকৌ কোনে ফোন লগালে ল'ৰা আজি হঠাৎ ফোন মাৰিলি যে ভালে হ'ল দে মনত যে পেলালি আকৌ ভালে আছনে ভাল ভাল তোৰ ক ভালেই আৰু বিহুৰ খবৰ কেনে বিহু হৈছে আৰু তোৰ ফালে ক লাগি আছো তাতে এই জাষ্ট বিহু প্ৰেক্টিচ সামৰিছোহে তোৰে কপাল দে পিছে তই কেতিয়া আহিবি মই এইবাৰো যাব নোৱাৰিম ৱাই একদম বেয়া লাগিছে জাননে অফিচ বন্ধ আছে যদিও কামৰ প্ৰেছাৰ যেনেকৈহে পৰিছে ঘৰতো শান্তি নাই বন্ধ কেইদিনতে সুবিধা লৈ যদি এইবোৰ শেষ কৰিব নোৱাৰোঁ তেন্তে চাকৰি যাব তাতে কেতিয়া ওপৰলৈ ছাডেন ভিজিট দিয়ে তাৰ একো পাত্তাই নাই মোৰে শুনি কিবা বেয়া লাগিছে বুজিছ যোৱাবাৰো তই আহিব নোৱাৰিলি তই নহ'লে আমাৰ হুঁচৰিটোৱে কিবা উকা লাগে তোৰ নিচিনা ঢুলীয়ানো আৰু আছে কোন আমাৰ গাঁৱত অভ্যাস নকৰি পাহৰিলে হ'বলা সেইবোৰ মই নাথাকিলেও কি হ'ল তোৰ মাতৰ আগত জানো টিকিব পৰা কোনোবা আছে তোৰ গানটোৰ জোৰতেই কিমান পুৰস্কাৰ পাইছিলে আমাৰ দলটোৱে পৰিস্থিতিয়ে চবকে সলনি কৰে বুজিছ আগৰ দিনবোৰেই ভাল আছিল তই থাকোঁতে মোৰো লগ এটা আছিলে কিমান ফূৰ্তি কৰিছিলোঁ একেলগে তই মই আৰু মৰমী যে এইবোৰত একেবাৰে মেইন আছিলোঁ দেই লগবোৰ হেৰাই যোৱাত আজিকালি কিবা ভালেই নলগা হ'লো তাইকো বহুত দিন লগ পোৱাই নাই তাইৰ ভালনে ভাল একেই আছে তাই কথা পাতোতে আগৰ ঘটনাবোৰহে মনলৈ আহিছে মনত আছেনে তোৰ সেইদিনা যে তই মই তাইক বিহুলৈ লগ ধৰিবলৈ গৈছিলোঁ আৰু ওলাই হ'ল নাই ঐ হ'ল গৈছো ৰ সোনকালে আহ আকৌ মৰিলো তৰা নৰা ছিঙি দৌৰিব জানো তোক কোনে কৈছিলে পাইছো এতিয়া মজাটো কেনেকৈ তেতাই আছিল শুনিছচোন মই সোনকাল কৰিবলৈহে কৈছিলোঁ আৰু কঁকাল নাচতহে ভাঙিব লাগে এনেকৈ পৰি মেলি ভাঙিব নালাগে নহয় হ'ব এতিয়া বল প্ৰেক্টিছলৈ দেৰি হ'ল বল তইনো অলপ জোকাইছিলি নে তাইক সেইদিনা এইটোক টেলেণ্ট বুলি কয় বুজিছ সেই বুলি লেভেলটো দেখাই দিছ ন চুপ থাক বছৰেকৰ বিহুটোত ঘৰলৈ নাহ লেভেল মই দেখুৱাইছো নে তই ভাই মোৰো মন গৈছে জানো যাবলৈ কিন্তু পৰিস্থিতিয়ে মোক বাধ্য কৰিছে চাকৰিটো আছে বাবেইতো মাৰ চিকিৎসা কৰিব পাৰিছোঁ আকৌ চিৰিয়াছ হৈ গলি ন বেয়া নাপাবি ধেমালিতেহে কৈছিলোঁ মই বুজিছোঁ পৰিস্থিতি কিমান বিষম হোৱাত তোৰ নিচিনা বিহুবলীয়া সংস্কৃতিবান ল'ৰা এটা তাত নিজৰ সুখবোৰ ত্যাগ কৰি থাকিবলগীয়া হৈছে তাকেহেও এতিয়া মোৰ টকা পইচা সম্পত্তি সকলো আছে কিন্তু কিঞ্চিত মানুহ সুখ নাই হ'লেও দুখ নকৰোঁ কাৰণ মই জানো কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব কিন্তু নিজৰ সংস্কৃতিটো জীয়াই ৰাখিবলৈ মোৰ কৰণীয়খিনি সদায় কৰি যাম ভাই সদায় কৰি যাম এইবাৰ নিজৰ ৰুমতে বিহু পাতিছোঁ অহাবাৰ দুয়োটাই একেলগে বিহু মাৰিমগৈ অপেক্ষা কৰিম দে সেইদিনালৈ পুনৰ আগৰ স্মৃতিবোৰ সজীৱ কৰি তুলিম নিশ্চয় এতিয়া হ'ব দে মই ভৰি হাত ধুৱাই নাই নহয় যা হ'ব দে